নমস্কাৰ বন্ধুসকল আপোনালোক সকলোকে ষ্টাডি উইথ দীপক চেনেলটোলৈ স্বাগতম জনাইছোঁ আজিৰ ভিডিঅ'ত সায়েন্সৰ কেইটামান অতি গুৰুত্বপূৰ্ণ কোৱেশ্চন এনসাৰ ডিসকাস কৰিম আৰু এই কোৱেশ্চন এনসাৰসমূহ আপোনালোকৰ আগন্তুক সকলো ধৰণৰ কম্পিটিটিভ এক্সামৰ কাৰণে অতিকৈ সহায়জনক হ'ব সো পলম নকৰি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ কোৱেশ্চন নম্বৰ 1 সূৰ্যৰ পোহৰত মানুহৰ শৰীৰত কি ভিটামিন উৎপন্ন হয় উত্তৰ ভিটামিন ডি সূৰ্যৰ পোহৰত মানুহৰ শৰীৰত উৎপন্ন হয় কোৱেশ্চন নম্বৰ 2 কিহৰ মাধ্যমত হৃদপিণ্ডৰ পৰা তেজ দূৰলৈ যায় উত্তৰ ধমনীৰ মাধ্যমত হৃদপিণ্ডৰ পৰা তেজ দূৰলৈ যায় কোৱেশ্চন নম্বৰ 3 মানুহৰ মগজুত থকা স্নায়ুকোষৰ সংখ্যা কিমান উত্তৰ প্ৰায় 4000 নিযুত মানুহৰ মগজুত থকা স্নায়ুকোষৰ সংখ্যা প্ৰায় 4000 নিযুত কোৱেশ্চন নম্বৰ 4 ভিটামিন সি এৰ আন এটা নাম কি উত্তৰ এস্কাৰ্বিক এসিড ভিটামিন সি আন এটা নাম হৈছে এস্কাৰ্বিক এসিড কোৱেশ্চন নম্বৰ 5 ঘোঁৰাৰ দাঁত কেইটা উত্তৰ মাইকী ঘোঁৰাৰ 36টা আৰু মতা ঘোঁৰাৰ 40টা কোৱেশ্চন নম্বৰ 6 আটাইতকৈ দীৰ্ঘজীৱী প্ৰাণী কি উত্তৰ কাছ প্ৰায় 500 বছৰ জীয়াই থাকে কোৱেশ্চন নম্বৰ 7 অধিক শিৰা থকা প্ৰাণী কি উত্তৰ সাপ অধিক শিৰা থকা প্ৰাণী হৈছে সাপ কোৱেশ্চন নম্বৰ 8 বংশগতিৰ একক কি উত্তৰ বংশগতিৰ একক হৈছে জিন কোৱেশ্চন নম্বৰ 9 ৰাডাৰৰ সম্পূৰ্ণ অৰ্থ কি উত্তৰ ৰেডিঅ' ডিটেকশ্যন এণ্ড ৰেংকিং ৰাডাৰৰ সম্পূৰ্ণ অৰ্থ হৈছে ৰেডিঅ' ডিটেকশ্যন এণ্ড ৰেংকিং কোৱেশ্চন নম্বৰ 10 পানীৰ গভীৰতা জোখাৰ একক কি উত্তৰ ফেডামোমিটাৰ পানীৰ গভীৰতা জোখাৰ একক হৈছে ফেডামোমিটাৰ কোৱেশ্চন নম্বৰ 11 অক্সিজেনৰ গ্ৰাম আণৱিক ভৰ কিমান উত্তৰ 32 গ্ৰাম কোৱেশ্চন নম্বৰ 12 সুস্থ মানুহ এজনৰ শৰীৰৰ সাধাৰণ উত্তাপ কিমান উত্তৰ 37 ডিগ্ৰী সেলসিয়াছ ফাৰেনহাইটত হ'লে 98.2 ফাৰেনহাইট হয় কোৱেশ্চন নম্বৰ 13 মানৱ দেহৰ কোন অংশত ইউৰিয়া উৎপন্ন হয় উত্তৰ যকৃত মানৱ দেহৰ যকৃতত ইউৰিয়া উৎপন্ন হয় কোৱেশ্চন নম্বৰ 14 সূৰ্যৰ পৰা পৃথিৱীলৈ পোহৰ আহোঁতে কিমান সময় লাগে উত্তৰ প্ৰায় 8 মিনিট সময় লাগে কোৱেশ্চন নম্বৰ 15 সিমেন্টৰ অত্যাৱশ্যকীয় উপাদানটো কি উত্তৰ চূণশিল সিমেন্টৰ অত্যাৱশ্যকীয় উপাদানটো হ'ল চূণশিল কোৱেশ্চন নম্বৰ 16 মানুহৰ বৈজ্ঞানিক নাম কি মানুহৰ বৈজ্ঞানিক নাম হৈছে হোমো চেপিয়ান কোৱেশ্চন নম্বৰ 17 প্ৰাণী দেহত হৰম'ন সৃষ্টিকাৰী গ্ৰন্থি কি বোলে উত্তৰ এডোক্ৰাইন প্ৰাণী দেহত হৰম'ন সৃষ্টিকাৰী গ্ৰন্থি এডোক্ৰাইন বোলে কোৱেশ্চন নম্বৰ 18 উদ্ভিদৰ উচ্চ তাপমানক যন্ত্ৰটোৰ নাম কি উত্তৰ আৰ্ক ইণ্ডিকেটৰ উদ্ভিদৰ উচ্চ তাপমাপক যন্ত্ৰটোৰ নাম হৈছে আৰ্ক ইণ্ডিকেটৰ কোৱেশ্চন নম্বৰ 19 মানৱ দেহত থকা ক্ৰমোজমৰ সংখ্যা কিমান উত্তৰ 24 যোৰ মানৱ দেহত থকা ক্ৰমোজমৰ সংখ্যা হৈছে 24 যোৰ কোৱেশ্চন নম্বৰ 20 মানৱ দেহত কি গ্ৰুপৰ তেজ থাকিলে সকলো গ্ৰুপৰে তেজ গ্ৰহণ কৰিব পাৰে উত্তৰ AB গ্ৰুপ থাকিলে সকলো ধৰণৰ তেজ গ্ৰহণ কৰিব পাৰে কোৱেশ্চন নম্বৰ 21 আটাইতকৈ সৰল প্ৰটিন কি উত্তৰ
গ্লাইচিন আটাইতকৈ সৰল প্ৰটিন হৈছে গ্লাইচিন কুৱেশ্যন নম্বৰ 22 যক্ষ্মা ৰোগ সৃষ্টিকাৰী বেক্টেৰিয়াৰ নাম কি উত্তৰ টিউবাৰকুলোচিছ বেক্টেৰিয়া কুৱেশ্যন নম্বৰ 23 কোনটো মৌলৰ অভাৱত হাড়ৰ বৃদ্ধি হয় পায় উত্তৰ ফসফৰাছ ফসফৰাছৰ অভাৱত হাড়ৰ বৃদ্ধি পায় কুৱেশ্যন নম্বৰ 24 মানুহৰ শৰীৰত কেইবিধ খনিজ পদাৰ্থ থাকে আছে উত্তৰ 13 বিধ মানুহৰ শৰীৰত 13 বিধ খনিজ পদাৰ্থ আছে কুৱেশ্যন নম্বৰ 25 পোহৰৰ গতিবেগ কিমান উত্তৰ প্ৰায় 3 লাখ কিলোমিটাৰ সেকেন্ড কুৱেশ্যন নম্বৰ 26 আপেক্ষিকবাদ মতবাদৰ জনক কোন উত্তৰ এলবাৰ্ট আইনষ্টাইন কুৱেশ্যন নম্বৰ 27 গাড়ীত কি দাপোন ব্যৱহাৰ কৰা হয় গাড়ীত উত্তল দাপোন ব্যৱহাৰ কৰা হয় কুৱেশ্যন নম্বৰ 28 পটাছিয়াম নাইট্ৰেট কি কামৰ বাবে ব্যৱহাৰ হয় উত্তৰ বাৰুদ বনোৱাৰ বাবে পটাছিয়াম নাইট্ৰেট ব্যৱহাৰ কৰা হয় কুৱেশ্যন নম্বৰ 29 লুমেন কিহৰ একক উত্তৰ জ্যোতি তীব্ৰতা লুমেন হৈছে জ্যোতি তীব্ৰতাৰ একক কুৱেশ্যন নম্বৰ 30 কেঁচুৰ চকু কেইটা উত্তৰ কেঁচুৰ চকু নাই কুৱেশ্যন নম্বৰ 31 ব্লেক হোল সিদ্ধান্ত কোনজন বিজ্ঞানী আছিল উত্তৰ এছ চন্দ্ৰশেখৰ ব্লেক হোল সিদ্ধান্ত এছ চন্দ্ৰশেখৰৰ আছিল কুৱেশ্যন নম্বৰ 32 মৰিচিকা হোৱাৰ কাৰণ কি মৰিচিকা হোৱাৰ কাৰণ হৈছে আভ্যন্তৰীণ পূৰ্ণ প্ৰতিফলন কুৱেশ্যন নম্বৰ 33 সকলোতকৈ দহনশীল গেছ কি উত্তৰ হাইড্ৰজেন সকলোতকৈ দহনশীল গেছ হৈছে হাইড্ৰজেন কুৱেশ্যন নম্বৰ 34 কি ধাতু তৰল অৱস্থাত থাকে উত্তৰ পাৰা পাৰা তৰল অৱস্থাত থাকে কুৱেশ্যন নম্বৰ 35 ইলেক্ট্ৰন আৱিষ্কাৰ কৰা বিজ্ঞানীজনৰ নাম কি উত্তৰ জে জে থমছন ইলেক্ট্ৰন আৱিষ্কাৰ কৰা বিজ্ঞানীজনৰ নাম হৈছে জে জে থমছন কুৱেশ্যন নম্বৰ 36 আটাইতকৈ কোমল ধাতুবিধৰ নাম কি উত্তৰ লিথিয়াম আটাইতকৈ কোমল ধাতুবিধৰ নাম হৈছে লিথিয়াম কুৱেশ্যন নম্বৰ 37 ভাৰতৰ প্ৰথম পাৰমাণৱিক চোলাৰটোৰ নাম কি উত্তৰ অপ্সৰা কুৱেশ্যন নম্বৰ 38 আধুনিক ৰসায়ন বিজ্ঞানৰ জনক কোন উত্তৰ এণ্টনি লেভইচিয়াৰ আধুনিক ৰসায়ন বিজ্ঞানৰ জনক হ'ল এণ্টনি লেভইচিয়াৰ কুৱেশ্যন নম্বৰ 39 পাইৰিয়া ৰোগে মানুহৰ শৰীৰত কোন অংশত অপকাৰ কৰে উত্তৰ দাঁত পাইৰিয়া ৰোগে মানুহৰ দাঁতত অপকাৰ কৰে কুৱেশ্যন নম্বৰ 40 সৰ্বাধিক ব্যৱহাৰ কৰা ধাতুবিধ কি উত্তৰ লো কুৱেশ্যন নম্বৰ 41 কেঞ্চাৰ ৰোগৰ চিকিৎসাত কি মৌল ব্যৱহাৰ কৰা হয় উত্তৰ কোবাল্ট কুৱেশ্যন নম্বৰ 42 কেঁচা ফল পকাবলৈ কি গেছ ব্যৱহাৰ কৰা হয় উত্তৰ কাৰ্বাইড কেঁচা ফল পকাবলৈ কাৰ্বাইড গেছ ব্যৱহাৰ কৰা হয় কুৱেশ্যন নম্বৰ 43 প্ৰবাহিত পানী নাইবা কোনো দ্ৰৱৰ গতি জুখিবলৈ ব্যৱহাৰ কৰা যন্ত্ৰটোৰ নাম কি উত্তৰ টেকোমিটাৰ কুৱেশ্যন নম্বৰ 44 নিউটন কিহৰ একক উত্তৰ এমকেএছ পদ্ধতিত বলৰ একক কুৱেশ্যন নম্বৰ 45 ধাতুৰ টুকুৰা জোৰা লগাবলৈ কি গেছ ব্যৱহাৰ কৰা হয় উত্তৰ এচিটিলিন ধাতুৰ টুকুৰা জোৰা লগাবলৈ এচিটিলিন গেছ ব্যৱহাৰ কৰা হয় কুৱেশ্যন নম্বৰ 46 এচি আৰু ডিচি কাৰেণ্ট পাবলৈ কি যন্ত্ৰ ব্যৱহাৰ কৰা হয় উত্তৰ
ৰেক্টিফায়াৰ AC আৰু DC কাৰেণ্ট পাবলৈ ৰেক্টিফায়াৰ যন্ত্ৰ ব্যৱহাৰ কৰা হয় কুৱেশ্যন নম্বৰ 47 কি পদ্ধতিত সূৰ্যৰ তাপ পৃথিৱীলৈ আহে উত্তৰ বিকিৰণ পদ্ধতি বিকিৰণ পদ্ধতিত সূৰ্যৰ তাপ পৃথিৱীলৈ আহে কুৱেশ্যন নম্বৰ 48 বায়ুৰ গতি আৰু বল জোখা যন্ত্ৰটোৰ নাম কি উত্তৰ এনিমোমিটাৰ বায়ুৰ গতি আৰু বল জোখা যন্ত্ৰটোৰ নাম হৈছে এনিমোমিটাৰ কুৱেশ্যন নম্বৰ 49 CGS পদ্ধতিত শক্তিৰ একক কি CGS পদ্ধতিত শক্তিৰ একক হৈছে আৰ্গ কুৱেশ্যন নম্বৰ 50 পিতলত কি কি ধাতু থাকে উত্তৰ তাম আৰু দস্তা পিতলত তাম আৰু দস্তা থাকে কুৱেশ্যন নম্বৰ 51 আটাইতকৈ বিষাক্ত মৌলবিধৰ নাম কি উত্তৰ প্লুটনিয়াম আটাইতকৈ বিষাক্ত মৌলবিধৰ নাম হৈছে প্লুটনিয়াম কুৱেশ্যন নম্বৰ 52 পৰীক্ষামূলকভাৱে প্ৰথম ভূগৰ্ভত পৰমাণু বোমাৰ বিস্ফোৰণ ঘটোৱা দেশখনৰ নাম কি উত্তৰ ব্ৰিটেইন পৰীক্ষামূলকভাৱে ভূগৰ্ভত প্ৰথম পৰমাণু বোমা বিস্ফোৰণ কৰা দেশখনৰ নাম হৈছে ব্ৰিটেইন কুৱেশ্যন নম্বৰ 53 আটাইতকৈ গধুৰ গেছীয় মৌলবিধ কি উত্তৰ ৰেডন আটাইতকৈ গধুৰ গেছীয় মৌলবিধৰ নাম হৈছে ৰেডন আজিৰ ভিডিঅ'ৰ শেষৰটো কুৱেশ্যন বৰ্ষাৰ আৰম্ভণিতে মেঘৰ গাজনিত আকাশৰ পৰা নামি অহা বিদ্যুৎ ধৰণে মাটিত এই বুকুত কি এৰি দিয়ে উত্তৰ নাইট্ৰজেন অক্সাইড আজিৰ ভিডিঅ'টো ইমানেই যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে ভিডিঅ'টো লাইক কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ধন্যবাদ